তেনেহলে ৰাইজসকল সাৱধান থাকক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে, আমি দ্বিতীয়বাৰৰ কাৰণে NDA চৰকাৰ অসমত বনাব পাৰিলে, মানে বিজেপি আৰু BPFৰ চৰকাৰ বনাব পাৰিলে 5 লাখ বিঘা ভূমি আমি উচ্ছেদ কৰিম। শ্ৰদ্ধা ৰাইজসকল, BTC অঞ্চলত ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহখিনি ইতিমধ্যে গম পোৱাৰ প্ৰয়োজন। BTC অঞ্চলত 3,49,505 বিঘা 4 কোঠা 8 লেচা মাটি গুৱাহাটী হাইকোৰ্টৰ দ্বাৰাই BPFৰ ফালৰ পৰা ইতিমধ্যে ৰায়দান কৰি আনিছে। BTC অঞ্চলত উচ্ছেদ নিশ্চিত। গতিকে আমি যদি উচ্ছেদৰ কাৰণে উচ্ছেদৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ'ব নোৱাৰো, তেনেহলে অনাগত দিনত আমাৰ মুছলমান মানুহখিনিৰ ঘৰ দুৱাৰ আৰু মাটি ভিটি হেৰুৱাৰ উপক্ৰম হ'ব। যেনেকৈ অসমৰ গোলাঘাটৰ পৰা আৰম্ভ কৰি তেজপুৰৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে হাছিলা বিল, গোৱালপাৰা, চাপৰ ইত্যাদি অঞ্চলত যেনেকৈ বুলডোজাৰ লগাই ঈদৰ এদিন আগলৈকে উচ্ছেদ কৰিলে, ঠিক তেনেকৈ উচ্ছেদ কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ দয়া নাই ময়া নাই নীতিৰে যি উচ্ছেদৰ কাৰ্যসূচী চলাই আছে, একাংশ মুছলমান মানুহ BPFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। হাগ্ৰামা মহিলাৰী দল যেতিয়া আমাৰ হাগ্ৰামা ডাঙৰীয়াৰ BPFৰ দল যেতিয়া যদি MLA বেছি পায়, আমি কংগ্ৰেছৰ লগত যাম। এইটো অগাধ এক মিছা কথা, বোকা মিছা কথা। কেতিয়াও মিডিয়াৰ সন্মুখত এই কথা ক'ব নোৱাৰে, কাৰণ যি হাগ্ৰামা মহিলাৰী BPF দলৰ ফালৰ পৰা যোৱা BTC নিৰ্বাচনত কৈছিল বিজেপি হাটাও BTC বাঁচাও, বিজেপি হাটাও BTC বাঁচাও বুলি কৈছিল। এই ইলেকশ্যনৰ সময়ত শ্ৰদ্ধা ৰাইজসকলে 28খন আসন দি পেলাই BTC অঞ্চলৰ মছনদ দখল কৰাৰ কাৰণে হাগ্ৰামাক মেণ্ডেট দিলে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয়, হাগ্ৰামা 28খন চিট পোৱাৰ পিছতো ৰাতিপুৱা 4 বজাৰ লগে লগে হাগ্ৰামা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত ধৰিবলগীয়া হৈছে। কাৰণটো কি জানে? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এগেইনষ্টত 2টা ডাঙৰ ডাঙৰ কেছ আছে। এটা হ'ল CBIৰ কেছ, লাফিগুল হত্যাকাণ্ডৰ ইতিমধ্যে BPFৰ কিছু নেতা জড়িত হৈ আছে, আৰু এটা গোসাইগাঁও কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰি থানাৰ অন্তৰ্গত চেৰফাংগুৰি আৰক্ষীয়ে এখন স্কৰপিঅ' বাহন উদ্ধাৰ কৰি তাত কিছুমান যুৱক, এখন বাহন আৰু কিছু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰাৰ পিছতে সেই কেছটো এনে দিয়াৰ পিছতে সেইটো যি ইনকুৱাৰী ৰিপৰ্ট ওলাইছে তাত পিছতাই হাগ্ৰামা মহিলাৰীৰ নাম উল্লেখ আছে। গতিকে শ্ৰদ্ধা ৰাইজসকল, মই জনাব বিচাৰিছো এইকাৰণে এই 2টা কেছৰ কাৰণে হয়তো মই অনুভৱ কৰিব পাৰিছো হাগ্ৰামা মহিলাৰী কেতিয়াও বিজেপিৰ সংগ এৰিব নোৱাৰে। যি মুছলমান মানুহৰ নেতাবিলাকে কৈ আছে যে বিজেপিক আমি কেতিয়াও ভাল নাপাওঁ, সেই মুছলমান নেতাসকলক মই কৰজোৰে অনুৰোধ জনাম, আপোনালোকৰ নিজৰ মহামূল্যৱান ভোটটো বিজেপিৰ বিপক্ষে আপোনাৰ নিজৰ ঘৰ দুৱাৰ ৰক্ষাৰ স্বাৰ্থত UPPL প্ৰতীক চিহ্নৰ ট্ৰেক্টৰত ভোট দি পাই জয়যুক্ত কৰক। আৰু যদি আপোনালোকে অন্যায় ভাৱে ভুলবশতঃ যদি নাঙলৰ ছবিত ভোট দিয়ে, তেনেহলে বুলডোজাৰত তেল ভৰাই দিয়া হ'ল। শ্ৰদ্ধা ৰাইজসকল, নাঙলৰ ছবিত ভোট দিয়া মানে বুলডোজাৰত তেল ভৰাই দিয়া, আৰু বুলডোজাৰত তেল ভৰাই দিয়া মানে BTC অঞ্চলত অনাগত দিনত উচ্ছেদ নিশ্চিত বুলি আপোনালোকে জানি লওক। গতিকে মই অনুৰোধ জনাম, নিজৰ বিভাগৰে নহয়, নিজৰ যি অধিকাৰ ভোটাধিকাৰ অহা 9 এপ্ৰিল তাৰিখে বিজেপিৰ বিপক্ষে BPFৰ বিপক্ষে ভোট দি পেলাই আপোনালোকে UPPL দলৰ প্ৰাৰ্থী মানে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰ ছবিত ভোট দি বিপুলভাৱে জয়যুক্ত কৰাৰ কাৰণে মই অনুৰোধ জনাইছো। আৰু ক'বলগীয়া বহুত কথা আছিল। ইতিমধ্যে নিৰ্বাচনী আচৰণ বিধি হয়তো আমাৰ 5 বজাৰ লগে লগে অন্ত পৰিব, আৰু বিশেষ হয়তো অঞ্চল পৰিভ্ৰমণ কৰিবলগীয়া থাকিব, আৰু আমাৰ মাজত বহুত হয়তো নেতা কৰ্মী উপস্থিত আছে, তেখেতসকলে অলপ 2 এষাৰ ক'ব। তো মোৰ ক'বলগীয়া এইখিনি যে অনাগত দিনত ভিডিঅ'টো ভাল লাগিলে